নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু দ্য চেনেল যোৱাকালি গোৱালপাৰাত অসমৰ পংকজ পাঠকৰ লগত যিটো ইনসিডেন্ট হ'ল সেই ইনসিডেন্টৰ কনটেক্সটতে মই এই ভিডিঅ'টো কৰিছোঁ বা কৰিবলৈ লৈছোঁ তাৰ বিষয়ে কিছুমান কথা পাতিম বুলি ভাবিছোঁ ফ্ৰেণ্ডছ আপোনালোকে হয়তো জানেই পংকজ পাঠক এটা মানে নোন নেম আমাৰ অসমত কিছুদিন ধৰি তেওঁ এই চুলি নথকা মানুহৰ বাবে এটা তেল তৈয়াৰ কৰিছে আৰু সেই তেলটো লৈ তেওঁৰ টিমক লৈ তেনেকৈ অসমৰ গাঁৱে ভূঞে চহৰ নগৰত ঘূৰি সেই তেলটো মানুহক বিলাই ফুৰিছে তেওঁ ফ্ৰীতে বিলাইছে নে পইচা লৈছে একদম নাজানো তেওঁ এইটো কিমান কমাৰ্চিয়েল আৰু তেলটো কিমান মানে ভাল তেওঁ দিয়া ঔষধটো কিমান মানে বেনিফিট আছে নাই হেতু নাজানো কিমান মানুহ উপকৃত হৈছে কিমান মানুহে সুফল পোৱা নাই হেতু বিষয় ক'বলৈ নাযাওঁ কিন্তু তেওঁ কিবা এটা কাম কৰি আছে আৰু পংকজ পাঠক এটা পৰিচিত নাম আমাৰ অসমত তেওঁ হি ষ্ট্ৰাগলিং ফেজটো তেতিয়া নাই কাৰণ তেওঁ সেই লাষ্ট 10 ইয়াৰ্স মানৰ পৰাই তেওঁ সেই টিভিত আহে তাত তেওঁৰ দৰবৰ বিষয়ে কয় তেওঁ এজন আয়ুৰ্বেদ প্ৰেক্টিশনাৰ আমাৰ অসমৰ পৰা এতিয়া কথাটো হ'ল কালি যেটো ঘটনা হ'ল তাত কি হ'ল আমি দেখিছো নিউজ লাইভৰ বা বেলেগ চেনেলৰ ভিজুৱেলছত পংকজ পাঠকে বহি আঠুকাঢ়ি কাণত ধৰি ৰাইজৰ পৰা গোৱালপাৰাবাসী ৰাইজৰ পৰা ক্ষমা খুজিছে তেওঁ কৈছে তেওঁ একচেপ্ট কৰিছে যে আমাৰ কিছুমান ভুল হ'ল মোৰ টিম মেম্বাৰ এটো কৰিলে হেতু কৰিলে এক্সাক্ট ইনসিডেন্টটো কি হ'ল নাজানো মই জনাত কিবা বয়সস্থ মানুহ এজনৰ লগত অকমান ব্যাড বিহেভ হ'ল নে কিবা তেনেকুৱা যি নহওক তেওঁ কৈছে যে মোৰ টিমৰ তৰফৰ বা মোৰ তৰফৰ পৰা মই ক্ষমা খুজিছো এনেকুৱা হ'ব নালাগিছিল এটো এটা লজ্জাজনক ঘটনা ঘটিল তেওঁ হেতু ক'লে তাৰ পিছত দুজন মানে তেওঁ কৈছে যে ভৰি মূৰত লোৱা এক সেকেন্ড মানে তেওঁ ক্ষমা মানে ভৰিত ধৰিছে এজন মানুহৰ আৰু দুজন মানুহ চিৰিছে যে এই নহয় মোৰটো ভৰি তলত দি দিয়া তেনেকৈ বুলি কৈছে কিন্তু তেওঁ নিজৰ কুলটো হেৰুৱা নাই এতিয়া কথাটো হ'ল পংকজ পাঠক ভাল মানুহ বেয়া মানুহ হেতু আমি ক'বলৈ নাযাওঁ তেওঁ ভাল দৰব দিছে নে তেওঁ ভুৱা দৰব দি আছে অতদিনৰ মানুহক অসমত হেতু আমি নাজানো বা তেওঁ এটা সোশ্যাল সাৰ্ভিস কৰি আছে নে তেওঁ মানে এটা কমাৰ্চিয়েল এটা ধুনিয়াকে মানে এটা বিজনেস চলাই গৈ আছে হেতুটো ক'বলৈ আমাৰ একো নাই কিন্তু অন্তত এটা কথাই এষাৰ কথাই মই কম যে পংকজ পাঠক ইজ নট এ ক্ৰিমিনেল ৰাইট হি ইজ নট এ মাৰ্ডাৰ তেওঁ কাৰোবাক মাৰ্ডাৰ কৰি আহা নাই তেওঁ কাবাৰ মানে বেংকৰ পৰা বোলে তেওঁ লাখ লাখ কোটি টকা তেওঁ চুৰ কৰিও তেওঁ পলোৱা নাই হয়নে তেওঁ কিবা এটা মানে তেওঁৰ ফিল্ডটো হ'ল আয়ুৰ্বেদা তেওঁ সেই মানে আয়ুৰ্বেদিক মানে দৰব তেওঁ মানে তৈয়াৰ কৰে মানুহক দিয়ে বেচে ফ্ৰীতে দিয়ে whatever ঠিক তেনেদৰে এবাৰ এটা তেল তেওঁ প্ৰস্তুত কৰিছে আৰু বেলেগ ঠাইত আমি দেখি থাকো ফেসবুক এইবিলাকত দেখি থাকো তেওঁ সেই তেলটো দি য'ত মানুহক হেৰি কৰি ফুৰিছে আৰু হেতু তেওঁৰ কথা বাদ দিয়ক মই কথা পাতিব বিচাৰিছিলো ক'ব বিচাৰিছিলো মোক মেইন যেটো কথা যেটোৱে মোক মানে আমনি দি আছে কালিৰ পৰা এই ভিজুৱেলছবোৰ দেখি কেনেকৈ যেতিয়া পংকজ পাঠকে নিজে মানে ক্ষমা খুজিছে মানুহৰ আগত আঠুকাঢ়ি কাণত ধৰি কেনেকৈ তেওঁৰ চাৰিওফালে মানুহ জমা হৈ আছে তেওঁক ডিক্টেট কৰি আছে এটো কৰ হেতু কৰ এই যে মানে লাইক এতিয়া মাৰি দিব তেওঁক এক ঘোষা মাৰি দিব বা তেওঁক একেবাৰে মাৰি শেষ কৰি পেলাব এটা ডাঙৰ মব এইটো যেটো কালচাৰ এই বস্তুটো হে কিন্তু এটা বৰ ভয়ংকৰ বস্তু অসমত আজি হয়তো তেওঁ কিবা ডাঙৰ কিবা ক্ৰাইমো কৰিছে চাগে নাজানো আই ডোন্ট নো হেতু তেওঁক সাপোৰ্ট কৰিবলৈ কোৱা নাই পংকজ পাঠক মে বি এ ক্ৰিমিনেল তেওঁ হয়তো এটা ডাঙৰ কিবা এটা মানে ঘটালা চলাই আছে হ'ব পাৰে তেওঁক শাস্তি দিয়ক but then who are we who is the mob তেনেকৈ গ্ৰুপ অফ পিপল একেলগে মানে মানুহ কিছুমানে হাতত হাতিয়াৰ লৈ বা জিন হক তেনেকৈ এজন মানুহক এটা পৰিচিত নাম মানুহে চিনি পায় চিনাকি এটা ফেস তেনেকুৱা মানুহক যদি হেতু গতি কৰিছে দেন আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ কি গতি হ'ব যদি আমি সৰু কিবা এটা ভুল কৰো অভিনীলৰ ঘটনা আমি সকলোৱে আমাৰ মনত আছে কাৰ্বি আংলঙত তেওঁলোকক এটা মবে নিৰ্মমভাৱে হত্যা কৰিছিল মাৰি কাটি হানি খুচি অথচ তেওঁলোকৰ একো ভুল নাছিল এতিয়া কালিৰ ঘটনাটো তেনেকুৱা ইমান ভায়োলেন্ট এটা ইনসিডেন্ট হোৱা নাই কিন্তু যদি হেতু এটা পটেনশিয়াল আছিল হেতু তেনেকৈ ভায়োলেন্ট হৈ যোৱা
যদিহে ৰিটেলিয়েট কৰিলেহেঁতেন পংকজ পাঠকৰ টীমে হয়নে তেতিয়া হয়তো কি হৈ গ'লহেঁতেন আমিও সেইটো কল্পনা কৰিব নোৱাৰোঁ চ' তেনেকুৱা এটা পৰিস্থিতি এই যিটো মব কালচাৰ মব লিঞ্চিং এ গ্ৰুপ অফ পিপল মানে ছাৰ্ভিং জাষ্টিছ কি হয় মানে এসোপা মানুহে মিলি কাৰোবাৰ ভুল হক নহওক সামনেৱালা মানুহটোক ওপৰ জুপুৰি মানে প্ৰহাৰ কৰিব গালি পাৰিব কাপোৰ ফালিব তাৰ লগতে আমাৰ এইটো যিটো মোবাইল ফোনটো আছেই সৰু কিবা এটা কৰিলোঁ মানুহে মোবাইল ফোনটো স্মাৰ্টফোনটো অন কৰি লগে লগে ভিডিঅ' কৰে লগে লগে ভাইৰেল হোৱাটছএপত পঠিয়াব ফেচবুকত পঠিয়াব ইউটিউবত আপলোড কৰিব চ' এইটো যিটো মানে কালচাৰ ন এইটো মানে এটা অতি ভয়ংকৰ এটা বস্তু অতি ভয়ংকৰ কথা যিটো কিন্তু মানে মাজতে অলপ কমি গৈছিল যেন লাগিছিল কিন্তু এতিয়া আকৌ দেখিছোঁ য'তে ত'তে সেইদিনা বাংলাদেশৰ এটা ভিডিঅ' দেখিলোঁ তাত মানে সম্পূৰ্ণ উলংঘ কৰি মানুহ এজনী মাৰিছে পিটিছে পূৰা তেজেৰে লুতুৰি পুতুৰি আৰু সেইটো বাৰু যি নহওক তেওঁলোকৰ তাত এটা মানে এণ্টি হিন্দু এটা হেৰি চলি আছে যেতিয়াৰ পৰা শ্বেখ হাছিনা চৰকাৰখন তাৰপৰা মানে উৎখাত হ'ল তেওঁলোকৰ কথা নালাগে কিন্তু আমাৰ অসমতো কিন্তু কমতি হৈ থকা নাই এনেকুৱা ক'ৰবাত কিবা এটা এক্সিডেণ্ট হ'ল কোনোবাই কাৰোবাক যদি বাইকেৰে কাৰোবাক খুন্দিয়াই দিলে ভুল মানে বাইকাৰজনৰ হওক বা নহওক তেওঁৰ ভুল থাকক বা নাথাকক কিন্তু মানুহ সেইখিনিত থকা উপস্থিত ৰাইজ ৰখি নাথাকে লগালগ জাষ্টিছ চাৰ্ভ ল'ৰাজনক বাইকাৰজনক নমাই আনি মাৰি পিটি শেষ কৰি পেলাই বহুত ঠাইতো মাৰিয়ে পেলায় কিন্তু হয়তো মেবি বহুত ক্ষেত্ৰত ভুল মানে যিজন মানে ভিক্টিম যোন পৰি গ'ল যাৰ এক্সিডেণ্ট হ'ল তেওঁৰো থাকে চ' মানুহ সিমান দেৰি ৱেইট নকৰে কাৰণ ধৈৰ্য নাই লগে লগে পুলিচটো বাদেই দিয়ক পুলিচ আহালে কোনো মানে আজিকালি বাট নাচায় চ' এইটোহে অতি এটা ভয়ংকৰ কথা আপোনাৰ লগতো হ'ব পাৰে মোৰ লগতো হ'ব পাৰে মোৰ লগত সৰু এটা ইনচিডেণ্ট হৈছিলে কানিমুনি সময় সন্ধিয়া সময় মই গাড়ীখন এনেকৈ ঘূৰাইছিলোঁ এটা টাৰ্ণত তেনেকুৱাতে মই দেখা পোৱা নাই এটা কাপল আছিলে বাইকত তেওঁলোকক লাগিল ক'ত লাগিল কি লাগিল নাজানো পৰি গ'ল তাৰপিছত দেখিলোঁ মানুহবিলাকে চিঞৰিছে তাৰপৰা মই গাড়ীখন ষ্টপ কৰি মই নামি আহিলোঁ নামি অহাত মই দেখিলোঁ মানুহবিলাক চব মোৰ ওচৰলৈ আহি আছে এই ধৰ ইয়াত তেনেকুৱা টাইপত কথা মই ভয় খাইছোঁ তেনেকুৱাতে দেখিলোঁ মোৰ চকু পৰিল সেই ফুটপাথত সেই কাপলটো বহি আছে ল'ৰা এটা ছোৱালী এজনী তাৰপৰা মই যিমান মোৰ মনত আছে মই চালোঁ তেওঁলোকৰ গাত ক'তো মানে একো আঘাত তেনেকুৱা ইঞ্জুৰি মাৰ্কছ একো নাই তেওঁলোক বহি আছে তেওঁলোকৰ একো খঙো দেখা নাই তেওঁলোকক নৰ্মেল দেখিছোঁ মোৰ ফালে চাই আছে কিন্তু তাত উপস্থিত যিখিনি মানে অডিয়েঞ্চ আছিল যিখিনি তাত মানে মানুহ আছিল লোকেলখিনি সিহঁতৰ মানে উৎপাতটো বেছি সিহঁতি মোৰ ওচৰলৈ আহিছে এই আপুনি পেলাই দিলে ভালকৈ গাড়ী চলোৱা নাই ভালকৈ চোৱা নাই মানুহহালক পেলাই দিলে তাৰপিছত মইতো বুজি পোৱা নাই কি হ'ল কেনেকৈ লাগিল ক'ত লাগিল সেইটো গম নাপাওঁ কিন্তু মই সিহঁতলৈ চালে সিহঁত ঠিকেই আছে ভালকৈ বহি আছে আৰু সিহঁতৰ একো খং বা তেনেকুৱা মোৰ ফালে একো দেখা নাই তেনেকুৱাতে মোৰ চিনাকি দাদা এজন আহিল ক'ৰ পৰা আহিল নাজানো তেওঁ ক'লে যোৱাংগে একো নাই হোৱা তুমি যোৱা গাড়ীত বহা তো মোক গাড়ীত বহাই দিলে মই গুচি আহিলোঁ চ' এই তিলটোকে তাল কৰে মাউণ্টেইন ফ্ৰম এ মল হিল এই মানুহবিলাক কি হয় মানে মেবি চব ফ্ৰাষ্ট্ৰেটেড হৈ থাকে নেকি ফ্ৰাষ্ট্ৰেটেড হৈ কাৰোবাৰ ঘৈণীয়েকৰ লগত কাজিয়া লাগি আহে কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি কাৰোবাৰ বছে কিবা গালি পাৰে কাৰোবাৰ ওচৰৰ মানুহৰ লগত নেইবৰৰ লগত কিবা সংঘাত লাগে চব মানে একদম গৰম উতলা হৈ থাকে মাথাটো মানে সেইকাৰণে যাকে পায় সন্মুখত একদম ধুলাই দি দিয়ে চ' এইটো অতি এটা ভয়ংকৰ কথা কালি যদি পংকজ পাঠকৰ টীমে বা পংকজ পাঠকে যদি মানে প্ৰটেষ্ট কৰিলে যে নহয় আমি ভুল কৰা নাই আমি হেৰি কৰা নাই কেনেকৈ কৰিব তেতিয়াতো মানে হয়তো তেওঁৰ কি অৱস্থা কৰিলে আমি নাজানো মই এতিয়া আকৌ কৈছোঁ কাৰ ভুল কি সেইটো মই নাজানো বা পংকজ পাঠকক মোক ছেভ কৰিবলৈ যোৱা নাই কিন্তু মই এইটো বুজাবলৈ গৈছোঁ যে যদি পংকজ পাঠকৰ নিচিনা পৰিচিত এটা নাম পৰিচিত এখন মুখ চবেই জানে তেওঁ আগতে নিউজ চেনেলবিলাকত তেওঁৰ ইণ্টাৰভিউবিলাক আহে বা তেওঁৰ কিবা ফোন ইন প্ৰগ্ৰামবিলাক চলে আৰু আজিকালি তেওঁ মানে যেতিয়াবা ছ'চিয়েল মিডিয়া খুব বাঢ়ি গ'ল তেওঁ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত তেওঁ লাইভ প্ৰগ্ৰাম দিয়ে বা ভিডিঅ' তাত নিজে আপলোড কৰে আৰু তেওঁ এটা ভাল ফেন ফল'য়িং আছে হয়নে তেনেকুৱা নিচিনা মানুহ এজনৰ যদি সেইটো মানে গতি হ'ব পাৰে দেন সৰু সুৰা ঘটিৰাম বাতিৰামৰ কি কণ্ডিশ্যন হ'ব পাৰে চ' এইটো এটা বহুত বেয়া কথা মব লিঞ্চিং মব কালচাৰটো শেষ হ'ব লাগে কাৰণ বহুত ডাঙৰ ঘটনা ঘটি যাব কিছুমান ইন'চেণ্ট দুখ নথকা মানুহৰ
মানে কি হৈ যাব আমি হেতু কল্পনা কৰিব নোৱাৰো সো সেইকাৰণে এই ভিডিওটো মই কৰিব বিচাৰিছিলো যদি আপোনালোকে ভাল পাইছে প্লিজ এটা লাইক দি দিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব থ্যাংক ইউ